গাঁও নিৰ্বাসীৰ হজৰত আলীয়ে যিটো মানৱতা সহানুভূতা যিটো দেখুৱালে, গতিকে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই তেখেতে যিটো কৈছিল মানুহৰ বাবে, গতিকে সেই মানে মানৱতাটো তেওঁ দেখুৱাৰ কাৰণে তেওঁক আমি অঞ্চলৰ পৰা বা আমাৰ গাঁৱৰ পৰা আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হজৰত আলী কি এনেকুৱা কাম কৰিলে কোৱা, তুমি কি কৰিলা? বাইদেউ এজনী মানে টমটম মানে ৰখাইছিলে আৰু তো বাইদেউজনী ৰখাইছিলে টমটমখন নীলপুৰ যাব বুলি। মই ক'লোঁ হ'ব বাইদেউ যাম। যোৱাৰ পিছত বাইদেউ ক'লে মোৰ হাজবেণ্ড আহিব বুলি কৈছে। মই কৈছোঁ ঠিক আছে, আপোনাৰ হাজবেণ্ড আহিব যদি আপুনি আপোনাৰ হাজবেণ্ডৰ লগত গুচি যাব। তো বাইদেউজনীক মই তেনেকৈ কৈ গুচি আহিলোঁ, কিন্তু বাইদেউজনী আকৌ মোৰ পিছফালে বেগ থৈ দিছে, সেইটো মই গম নাপালোঁ। তো বাইদেউজনী মোৰ টমটমত উঠাই নাই, মই সেইটো কাৰণে গম নাপালোঁ। গম নোপোৱাৰতো মই আহি গৈছোঁ, আৰু এটা বাইদেউ উঠিব ধৰিছিলে। বাইদেউটো চাইছে যে বেগ এখন চোৱাৰ পিছত মোক ক'লে যে দাদা আপোনাৰ পিছফালে বেগ এখন, লেডিজ বেগ এখন আছে। তো লেডিজ বেগ এটা থকাৰ পিছত মই কৈছোঁ এইটোতো মইতো এইখিনি জেগাত মানুহ উঠোৱা নাই, বেগখন কাৰ হ'ব পাৰে? মই বহুত চিন্তা চৰ্চা কৰি আছোঁ যে বেগখন কাৰ হ'ব পাৰে, এইখিনি জেগাততো মই মানুহ উঠোৱা নাই। তাৰপিছত মই বেগখন খুলি চাইছোঁ যে বহুত টকা আছে। তাৰপিছত মই বহুত চিন্তা কৰিছোঁ যে এইটো বেগটোতো মোৰ টমটমততো এইখিনি জেগাত মানুহ উঠোৱা নাই, বেগখন কাৰ হ'ব পাৰে? মই বহুত চিন্তা চৰ্চা কৰি উপায় নাপায় মই আমাৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত গতাই দিলোঁ। গতাই দিয়াৰ পিছত আৰক্ষী থানাত এইবিলাক নথি পত্ৰ চালে, আছে কাগজ পাতি কিবা কিবি আছে। আৰু আৰক্ষীয়ে পিছত গৈ আপোনাৰ ইহঁতক এই বাইদেউজনীক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰাৰ পিছত এইবিলাক বেগ পইচা আছিলে, পিছত চালে আৰক্ষীয়ে গন্তি কৰি 38,030 টকা কিমান পইচা আছিলে, আৰু বেংক পাছবুক কিবা কিবি এইবিলাক আধাৰ কাৰ্ড চাধাৰ কাৰ্ড আছিলে। এইটোৰ কাৰণে আকৌ বাইদেউজনীক দিয়াৰ পিছত বাইদেউজনী আকৌ মাতিলে। বাইদেউজনী আহিলে, অহাৰ পিছত আৰু বাইদেউজনীক সেই বস্তুকেইটা আমাৰ বিশ্বনাথ আৰক্ষী থানাই সম্পূৰ্ণ মোৰ হাতৰে গতাই দিছে। এদিন ধৰি সামাজিক মাধ্যমত চৰ্চিত বিশ্বনাথৰ এজন ই ৰিক্সা চালক হজৰত আলী। প্ৰিয় দৰ্শক, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। যোৱা কেইদিন ধৰি আমাৰ সামাজিক মাধ্যমত চৰ্চিত বিশ্বনাথৰ এজন ই ৰিক্সা চালক হজৰত আলী, তেখেতক মহানুভৱতাৰ কাৰণে বিশ্বনাথ আৰক্ষীয়ে তেখেতক সম্বৰ্ধনা আৰু তেখেতৰ পৰিয়ালৰ কাৰণে মিঠাই পঠাইছে। তেখেতে কি এনেকুৱা কাম কৰিলে যিটো কামৰ কাৰণে বিশ্বনাথ আৰক্ষীৰ প্ৰশংসনীয় হৈ গ'ল। হজৰত আলী বৰ্তমান মোৰ লগত আছে। এই ই ৰিক্সা চালক হজৰত আলী দেখা পাইছে। তেখেতৰ মুখেৰে শুনক তেখেতে কি এনেকুৱা কাম কৰিলে যাৰ কাৰণে বিশ্বনাথ আৰক্ষী তেখেতে প্ৰশংসাৰ পাত্ৰ হৈ গ'ল।